এক ঐতিহাসিক দিন। আজি 2 ডিচেম্বৰ, অসম দিৱস। 1228 চনৰ 2 ডিচেম্বৰ অৰ্থাৎ 16 আঘোণত চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। সেয়ে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাৰ স্মৃতিস্বৰূপে 1987 চনৰ 2 ডিচেম্বৰ তাৰিখৰ পৰা অসমত চৰকাৰীভাৱে পালন কৰা হৈছে অসম দিৱস। আজি সমগ্ৰ অসমবাসীয়ে অসমৰ ভেটি শক্তিশালী কৰা চাওলুং চুকাফাক গৌৰৱেৰে সুঁৱৰিছে। তেখেতৰ 600 বছৰীয়া আহোম ৰাজত্বকালৰ প্ৰথম গৰাকী স্বৰূপে বৰ অসমৰ ভেটি গঢ়তা চাওলুং চুকাফাৰ বীৰত্ব, বিচক্ষণতা তথা অৱদানৰ কথা যাতে অসমবাসীয়ে সুঁৱৰিব পাৰে, তাৰ বাবে ভীমকান্ত বুঢ়াগোহাঁয়ে 1972 চনৰ 2 ডিচেম্বৰ তাৰিখে এক প্ৰচেষ্টা হাতত লৈছিল। ভীমকান্ত বুঢ়াগোহাঁইৰ প্ৰচেষ্টাৰ ফলতে চুকাফাক সুঁৱৰি আজি অসমবাসীয়ে পালন কৰিছে অসম দিৱস। উল্লেখযোগ্য যে 1228 চনৰ 2 ডিচেম্বৰ অৰ্থাৎ 16 আঘোণত চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ ভৰি থৈছিল সৌমাৰ পীঠত। সৌমাৰ পীঠৰ টিপামৰ বুঢ়ী দিহিঙেৰে উজাই আহি এখন স্বাধীন ৰাজ্য প্ৰতিষ্ঠা কৰাৰ এক শুভাৰম্ভ কৰে। বীৰত্ব আৰু বিচক্ষণতাৰে 39 বছৰ 4 মাহ ৰাজত্ব কৰি বিশাল আহোম সাম্ৰাজ্য তথা বৰ অসমৰ ভেটি শক্তিশালী কৰা চুকাফাৰ অৱদান অসীম। এই ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে চৈখোৱা অঞ্চলৰ সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁয়ে 1972 চনত 2 ডিচেম্বৰ তাৰিখে চুকাফা দিৱস হিচাপে উদযাপন কৰাৰ এক প্ৰচেষ্টা হাতত লৈছিল। ইয়াৰ পিছতে সকলোৰে সহমতত শদিয়াৰ পাটিদৈ নগাঁৱৰ ৰাজগড় প্ৰাথমিক বিদ্যালয়ত পোনপ্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হয়। 1987 চনত জৰ্জ খেলপথাৰত আয়োজিত চুকাফা দিৱসৰ মুখ্য অতিথি মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চুকাফা দিৱসক অসম দিৱস হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰে আৰু পৰৱৰ্তী সময়ৰ পৰাই চুকাফা দিৱস তথা অসম দিৱসৰ আৰম্ভণি হয়। আজি সমগ্ৰ অসমবাসীয়ে চুকাফাৰ বীৰত্ব আৰু অৱদানৰ কথা শ্ৰদ্ধাৰে সুঁৱৰিছে।